অসমৰ উপনদীসমূহৰ ভিতৰত এখন অন্যতম উপনদী দিহিঙৰ উৎপত্তি হৈছিল পাটকাই পৰ্বত আৰু কুমাউন বামৰ পৰা। এই পাটকাই পৰ্বত শৃংখলা ইণ্ডো-ম্যানমাৰ সীমাৰ এটা গুৰুত্বপূৰ্ণ অংশ। গতিকে আহকচোন আজি এই ভিডিঅ'টোত পাটকাই পৰ্বতৰ আশে-পাশে অৱস্থিত তথা যাৰ মাজেদি দিহিং নদীখন পাৰ হৈ গৈছে সেই অভয়াৰণ্যখনৰ বিষয়ে কিছু কথা জানো। অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত পূবৰ আমাজন বুলি খ্যাত দিহিং পাটকাই অভয়াৰণ্যখন এখন বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্যখন অসমৰ ৩খন জিলা ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকাৰ লগতে অৰুণাচলৰ তিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে। এই দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য ৩টা অংশৰে গঠিত: জয়পুৰ, দিহিং নৈ আৰু দিৰক বৰ্ষাৰণ্য। ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে এই বনাঞ্চলখন চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে আৰু বাকী অংশ হস্তি প্ৰকল্পৰ অন্তৰ্ভুক্ত। ই ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপেও পৰিগণিত হৈছে। দিহিং পাটকাই অভয়াৰণ্য জৈৱ বৈচিত্ৰ্যত অতিকৈ চহকী। বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য জীৱ-জন্তু পোৱাৰ লগতে বিভিন্ন খনিজ পদাৰ্থ যেনে তেল, কয়লা আদিও ইয়াত পোৱা যায়। এই অভয়াৰণ্যত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ যেনে হুলুং, মেকাই, ধুনা, উৰিয়াম, নাহৰ, ভেৰ, শলখ, ঔটেঙা, ডিমৰু আদিৰ লগতে নানা প্ৰকাৰৰ ঢেকীয়াজাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ, ১০০ এবিধ অৰ্কিড পোৱা যায় বুলিও উল্লেখ আছে। ১০০ এবিধ অৰ্কিডৰ ভিতৰত ২১ বিধ স্থলজ, ৭৯ বিধ এপিফাইটিক আৰু এবিধ চেপ্ৰ'ফাইট। ইয়াৰে ভিতৰত ৮ বিধ সংকটাপন্ন, ১৫ বিধ বিপদসংকুল, ৫ বিধ সংকট আসন্ন আৰু ২৮ বিধ ভালনাৰেবল বুলি ভাগ কৰা হৈছে। উদ্ভিদৰ লগতে দিহিং পাটকাইৰ প্ৰাণীকুলৰ বৈচিত্ৰ্যও মন কৰিবলগীয়া। ইয়াত বৰ্তমানলৈকে ৪২ বিধ স্তন্যপায়ী প্ৰাণী যেনে হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, বনৰীয়া মহ, ভালুক, কেৰ্কেটুৱা, সুগৰি পহু, সোণালী মেকুৰী, গোধা ফুটুকী বাঘ, শৰপহু আদি পোৱা গৈছে। এইখনেই ভাৰতৰ ভিতৰত এখন অভয়াৰণ্য য'ত ৭টা বিভিন্ন প্ৰজাতিৰ বনৰীয়া মেকুৰী পোৱা যায়। স্তন্যপায়ী প্ৰাণীৰ উপৰিও ৪০ বিধ সৰীসৃপ আৰু ৩০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে। ইয়াৰ উপৰিও দিহিং পাটকাই অভয়াৰণ্যত ২৯৩ বিধ চৰাই প্ৰজাতিৰ সম্পৰ্কেও তথ্য পোৱা গৈছে। এই চৰাইসমূহৰ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোটৰ অন্তৰ্ভুক্ত। ইয়াত দেখা পোৱা চৰাইসমূহৰ ভিতৰত ৬৩.৭% স্থানীয় চৰাই, ২৩.২% শীতকালৰ পৰিভ্ৰমণকাৰী চৰাই, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী চৰাই। ইয়াৰে ১৩ বিধ চৰাই প্ৰজাতি সংকটাপন্ন যেনে পাতি শগুন, দেওহাঁহ, হাড়গিলা ইত্যাদি। দিহিং পাটকাই অভয়াৰণ্যখনকে ধৰি গোটেই অঞ্চলটো নেচাৰ্ছ বেকন, বোম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি আৰু বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল নামৰ সংস্থাকেইটাই অধ্যয়ন চলাই ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া ছাইট বুলি অভিহিত কৰি থৈছে। ইমানবোৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাই অতি মোহনীয়া আৰু বৰ্তমান সময়ত লাহে লাহে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গতিকে বন্ধুসকল, বৰ্তমান সময়ত প্ৰকৃতিক ৰক্ষা কৰা আমাৰ সকলোৰে কৰ্তব্য। আমি সকলোৱে একগোট হৈ প্ৰকৃতিক ৰক্ষা কৰোঁ আহক। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।